এয়া আছিলে ৯০ দশকৰ পঢ়াৰ ছিষ্টেম। ৯০ দশকত ল'ৰা ছোৱালীয়ে এনেকৈ পঢ়া শুনা কৰিছিলে আৰু কন্যা সন্তান জন্মিলে মাক দেউতাকে পঢ়া শুনাত গুৰুত্ব খুব কমকৈ দিছিলে। কন্যা সন্তানত পঢ়া শুনাত গুৰুত্ব দিয়াতকৈ ঘৰৰ কামতে বেছি গুৰুত্ব দিছিলে। স্কুলত যোৱা দিন নহয়, সদায় ঘৰতে পঢ়ি থাকিব লাগে। স্কুলতো চাৰে মুখস্থ কৰিব দিলে, এতিয়া মুখস্থ নকৰিলেও চাৰে মাৰে। এতিয়া মুখস্থ নকৰিলে চাৰে মাৰে। মাৰ হেন্তি বাচাব নৰি। এতিয়া স্কুলত মাৰ হেন্তিহে বাচাব পাৰিছা মোৰ। এতিয়া পঢ়া বাদ দিলো দে, তাৰপাছত মাৰ কামটোৱে কৰে। ৯০ দশকত এনেকৈ ল'ৰা ছোৱালীৰ ওপৰত মাক দেউতাকৰ ঘৰুৱা কামৰ ওপৰত বেছি গুৰুত্ব দিছিল। এই পঢ়া শুনা বাদ দি ঘৰুৱা কামটো আগত কৰিব লাগিছিলে। কিন্তু আজিৰ প্ৰজন্মৰ কন্যা সন্তানৰ ওপৰত পঢ়া শুনাৰ খুব বেছি গুৰুত্ব দিয়ে। আজিৰ প্ৰজন্মৰ কন্যা সন্তান জন্মিলে পঢ়া শুনাত মাক বাপেকৰ খুব গুৰুত্ব আৰু ফলতো খুব গুৰুত্ব দিয়ে। মা গাখীৰ আছে, ইয়াত গাখীৰ খাই লোৱা আৰু ভালকৈ পঢ়িবা দেই। ৯০ দশকৰ প্ৰজন্মৰ আৰু আজিৰ প্ৰজন্মৰ মাজৰ পাৰ্থক্য এয়াই। ৯০ দশকৰ প্ৰজন্মৰ কন্যা সন্তানে পঢ়িলে মাক দেউতাকে খুব অশান্তি আৰু খুব দুখ অনুভৱ কৰিছিলে। আজিৰ প্ৰজন্মৰ কন্যা সন্তান পঢ়া শুনাৰ ওপৰত মাক দেউতাকৰ গুৰুত্বটো খুব বেছিকৈ দিয়ে। এয়া হৈছে ৯০ দশকৰ প্ৰজন্ম আৰু আজিৰ প্ৰজন্মৰ মাজৰ পাৰ্থক্য।